চন্দননগৰ নামৰ গাঁৱত নন্দন নামেৰে এজন খেতিয়ক তেওঁৰ পত্নী গীতা আৰু 2 ল'ৰা-ছোৱালীৰ সৈতে থাকিছিল। তেওঁৰ 2টা ল'ৰা-ছোৱালী বহুত বুদ্ধিয়ক আছিল। ল'ৰাজনৰ নাম আছিল অৰ্জুন আৰু ছোৱালীজনীৰ নাম আছিল শিৱানী। অৰ্জুনে ক্লাছত সদায় প্ৰথম স্থান পাইছিল আৰু সেইকাৰণে তেওঁৰ মাক-দেউতাক বহুত সুখী হৈছিল। চাওঁতে চাওঁতে অৰ্জুন আৰু শিৱানী লাহে লাহে ডাঙৰ হ'বলৈ ধৰিলে আৰু অৰ্জুনে ক্লাছ 12ৰ পৰীক্ষা দি এদিনাখন দেউতাকক ক'লে, দেউতা, মই আগলৈ ডক্টৰী পঢ়িব বিচাৰোঁ। অৰ্জুন, ডক্টৰ হ'বলৈ বহুত পইচাৰ প্ৰয়োজন। আমি ইমান পইচা ক'ৰ পৰা দিব পাৰিম? দেউতা, মই ইমান ভাল নম্বৰ পাইছোঁ। সকলোৱে নাপায় নহয়। তোমাৰ কথাটোতো হয় অৰ্জুন, কিন্তু আমি ইমান পইচা ক'ৰ পৰা দিব পাৰিম? দেউতা, আপুনি যদি আমাৰ খেতি মাটি অকণমান বন্ধকত দিয়ে তেতিয়াহ'লে পইচাৰ ব্যৱস্থা হৈ যাব। আৰু এনেও দেউতা, মই ডক্টৰ হোৱাৰ পাছত খেতি মাটিৰনো আৰু আপোনাক কি প্ৰয়োজন? নন্দনে পুতেকৰ কথা শুনি বিমূৰত পৰিলে আৰু অৱশেষত খেতি মাটি বন্ধকত দি পইচা লয় আৰু সেয়া পইচাৰে অৰ্জুনৰ এডমিশ্যন কৰাই দিয়ে। অৰ্জুনে নিজৰ পঢ়া শুনাত ব্যস্ত হৈ পৰে, কিন্তু নন্দনে খেতি মাটি বন্ধকত দি পইচা লোৱাৰ কাৰণে তেওঁৰ চিন্তাত দিন ৰাতি টোপনি নোহোৱা হৈছিল। তেওঁ সদায় গভীৰ চিন্তাত থাকিবলৈ ধৰিলে আৰু এদিনাখন নন্দনৰ পত্নী গীতাই নন্দনক ক'লে, আপুনি সদায় এনেকৈ কিয় ইমান চিন্তা কৰি থাকে? আমাৰ ল'ৰা ডক্টৰ হোৱাৰ পাছত সকলো সমস্যাৰ সমাধান হ'ব। আপুনি ইমান চিন্তা কৰি নাথাকিবচোন। গীতা, তোমাৰ কথাটোতো ঠিকেই, কিন্তু অৰ্জুনে যদি খেতি মাটি বন্ধকৰ পইচা নিদিয়ে তেতিয়া আমি কি কৰিম? আমাৰ সম্পত্তিৰ নামত যিখিনি খেতি মাটি আছিল, পইচা দিব নোৱাৰিলে গোটেইখিনি আমাৰ হাতৰ পৰা গুচি যাব। আৰু আমাৰ ছোৱালী শিৱানী, কি হ'ব তাইৰ? আমি তাইক ক'ৰ পৰা কি দিম? আপুনি এনেকৈ কিয় ভাবিছে? আমাৰ ল'ৰাই এনেকুৱা কেতিয়াও নকৰে। আপুনি এনেই চিন্তা কৰি আছে। এইবোৰ কথা দৰজাৰ পিছত লুকাই থকা শিৱানীয়ে শুনি আছিল। শিৱানী আৰু অৰ্জুনৰ পঢ়াৰ নামত নন্দনে বহুত কষ্ট কৰিবলগীয়া হৈছিল আৰু এনেকৈয়ে চাওঁতে চাওঁতে 5টা বছৰ পাৰ হৈ গ'ল আৰু অৰ্জুনৰ ডক্টৰী পঢ়া পূৰা হৈ গ'ল। এতিয়া অৰ্জুন এজন ডক্টৰ। এদিনাখন নন্দনে অৰ্জুনক ফোনত ক'লে, অৰ্জুন, তুমিতো এতিয়া ডক্টৰ হৈ গ'লা। মই ভাবিছোঁ যে আমি যে খেতি মাটি বন্ধকত দি পইচা লৈছিলোঁ, সেইখিনি পইচা দি আমি খেতি মাটিখিনি মোকলাই লওঁ। দেউতা, আপুনি ঠিকে কৈছে। পইচা মই দি দিম, কিন্তু এতিয়া মোক অলপ সময় লাগে, কাৰণ মই মোৰ এখন হস্পিটেল বনাব বিচাৰোঁ। হ'ব দিয়া অৰ্জুন, এতিয়া মই ফোনটো ৰাখোঁ। হয় দেউতা। এনেকৈ কৈ অৰ্জুনে ফোনটো কাটি দিয়ে আৰু নন্দনে গভীৰ চিন্তাত পৰিবলৈ ধৰে। এই কথাবোৰ শিৱানীয়ে শুনি লয় আৰু এইবোৰৰ কাৰণে তাই মনে মনে ভাবিবলৈ ধৰে, যদি মই কিবা এটা কাম কৰিব পাৰিলোহেঁতেন। শিৱানীয়ে পিছদিনাখন ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় আৰু এনেকৈ গৈ থাকোঁতে তাই এজনী বুঢ়ী আইতাক দেখা পায়। তাই আইতাজনীৰ ওচৰলৈ গৈ চাই যে আইতাজনীয়ে চকুৰে ভালকৈ দেখাই নাপাইছিল, কিন্তু আইতাজনীৰ কাপোৰ চিলোৱা ইমান মনৰ হেঁপাহ দেখি শিৱানীয়ে আইতাজনীক ক'লে, আইতা, দিয়া মই মেচিনৰ বেজীটোত সূতাডাল লগাই দিওঁ। ধন্যবাদ মাইনা। তুমি কোৱাচোন, ইয়ালৈ বা কিয় আহিলা? আইতা, মই এনেই এফালেৰে গৈ আছিলোঁ। আপোনাক দেখি আপোনাক সহায় কৰি দিওঁ বুলি ভাবি আহিলোঁ। কি হৈছে মাইনা? তুমি বহুত চিন্তাত থকা যেন লাগিছে। আইতা, মই কিবা এটা কাম কৰিব বিচাৰোঁ আৰু মই দেউতাক সহায় কৰিব বিচাৰোঁ। বুঢ়া মানুহজনীয়ে অলপ সময় চিন্তা কৰি শিৱানীক কয়, মাইনা, তুমি চিলাই কাম জানা নেকি? নাজানো আইতা, মই চিলাই কাম নাজানো আৰু আমাৰ তাত চিলাই মেচিনো নাই। অ' মাইনা, এইটোনো কি ডাঙৰ কথা। তোমাক মই চিলাই শিকাই দিম আৰু মোৰ এই মেচিনটো তুমি লৈ যাবা। এতিয়া মই আগৰ দৰে চিলাই কামবোৰ কৰিব নোৱাৰো। কিন্তু আইতা, আপোনাক দিবলৈ মোৰ তাত পইচা নাই। মাইনা, তুমি যেতিয়া নিজে ইনকাম কৰিবা তেতিয়া তুমি মোক মেচিনটোৰ পইচা দিলেই হ'ল। আৰু তুমি সদায় মোৰ তাত চিলাই শিকিবলৈ আহিবা। মই তোমাক সকলোবোৰ শিকাই দিম। ঠিক আছে, হ'ব আইতা। এনেকৈ কৈ শিৱানীয়ে ঘৰলৈ গুচি যায়গৈ আৰু বুঢ়ী মানুহজনীয়ে মনতে ভাবিবলৈ ধৰে, মই মাইনাজনীক মেচিনটো দিয়াৰ ঠিকে নিৰ্ণয় লৈছো আৰু মোৰ এই মেচিনটো যে চমৎকাৰী, তাই অতি সোনকালে গম পাই যাব আৰু তাইৰ সকলো কষ্ট দূৰ হৈ যাব। শিৱানীয়ে ঘৰলৈ আহি নিজৰ কাম কৰিবলৈ ধৰে
আৰু পিছদিনাখন শিৱানীয়ে বুঢ়ী আইতাজনীৰ ঘৰলৈ চিলাইৰ কাম শিকিবলৈ যায়। আইতাজনীয়ে তাইক সকলো কাম বহুত নিষ্ঠাৰে শিকাবলৈ ধৰে আৰু শিৱানীৰ কাম কৰাৰ ইচ্ছুকতা দেখি আইতাজনীয়ে বহুত সুখী হৈ পৰে আৰু কেইদিনমান এনেকৈ শিকাৰ পাছত শিৱানীয়ে চিলাই মেচিনটো ঘৰলৈ লৈ যায়। ঘৰলৈ যাই শিৱানীয়ে কাপোৰ চিলাবলৈ ধৰে আৰু তেতিয়াই ওচৰৰ ঘৰৰ ৰীতা সিহঁতৰ ঘৰলৈ আহে আৰু ৰীতাই গীতাক কয়, অ' গীতা, তোমাৰ ছোৱালী শিৱানীয়ে কাপোৰ চিলাই নেকি? হয়, চিলাই। তাই বেছি দিন হোৱাই নাই চিলাই কাম শিকা আৰু তাই বহুত ধুনীয়াকৈ কাপোৰ চিলাই কৰে। অ' হয় নেকি? ময়ো এটা ড্ৰেছ চিলাব দিলো হয় মোৰ ছোৱালীৰ কাৰণে। আপোনাৰ ছোৱালীয়ে চিলাই দিবনে বাৰু? অ' দিব। আপুনি তাইৰ জোখৰ এটা ড্ৰেছ আনি শিৱানীক দি দিব। তাই ধুনীয়াকৈ চিলাই দিব। হ'ব বাৰু, মই এতিয়া আহিছোঁ। এনেকৈ কৈ ৰীতা নিজৰ ঘৰলৈ যায় আৰু ছোৱালীৰ জোখৰ ড্ৰেছ এটা আৰু কাপোৰ আনি শিৱানীক দিয়ে আৰু শিৱানীক কয়, এই কাপোৰখিনিৰে বহুত ধুনীয়াকৈ এটা ড্ৰেছ চিলাই দিবা। মোৰ ছোৱালীজনী যাতে ড্ৰেছটো পিন্ধিলে দেখিবলৈ একদম পৰীৰ দৰে লাগে। হ'ব খুৰী, মই চিলাই দিম দিয়ক। এনেকৈ কৈ শিৱানীয়ে সেই কাপোৰখিনি কাটি এটা ধুনীয়া ড্ৰেছ বনায় আৰু সেই ড্ৰেছটো দেখিবলৈ ইমান ধুনীয়া হয় যে তাইৰ আৰু বান্ধৱী কেইজনীয়েও তাইৰ তাত কাপোৰ চিলাবলৈ আহে আৰু এতিয়া অতি কম সময়তে শিৱানীয়ে বহুত ধুনীয়া ড্ৰেছবোৰ চিলাবলৈ ধৰিলে আৰু এতিয়া তাইৰ তাত অলপ চলপ পইচাৰ জমা হ'ল আৰু এদিনাখন সেই জমা পইচাখিনি লৈ শিৱানীয়ে বুঢ়ী আইতাজনীৰ ঘৰলৈ গৈছিল। আইতা, আপুনি ক'ত আছে? মই ইয়াতে আছো মাইনা, ভিতৰতে। শিৱানীয়ে ৰুমটোলৈ সোমাই যায় আৰু আইতাজনীক অকণমান পইচা দি কয়, আইতা, এয়া লওক, মই অকণমান পইচা জমা কৰিছোঁ মেচিনৰ পইচাটো আপোনাক দিবলৈ। এয়া লওক আৰু বাকীখিনি মই পিছত লাহে লাহে আপোনাক দি দিম। মাইনা, মোৰ এতিয়া পইচাৰ কোনো প্ৰয়োজন নাই। তুমি পইচাখিনি তোমাৰ তাতে ৰাখা আৰু মই তোমাক এটা গোপনীয় কথা ক'বলৈ বিচাৰো। বহুত মনোযোগেৰে শুনিবা। কি কথা আইতা? মাইনা, মই তোমাক যিটো মেচিন দিছো সেইটো এটা চমৎকাৰী মেচিন। তুমি ৰাতি মেচিনটোৰ ওচৰত কাপোৰবোৰ জোখত কাটি থৈ দিবা আৰু চাবা ৰাতিপুৱালৈকে নিজে নিজে কাপোৰবোৰ চিলোৱা হৈ থাকিব। কিন্তু এতিয়ালৈকেতো আইতা এনেকুৱা একোৱেই হোৱা নাই। কাৰণ তুমি এতিয়া নিজৰ কামবোৰ ভালদৰে নিষ্ঠাৰে জনা হৈ গৈছা আৰু পইচা ইনকাম কৰিব পৰাও হৈছা। সেইকাৰণে মই তোমাক এতিয়া এই চমৎকাৰী কথাটো কৈছো। আজিৰ পৰা চিলাই মেচিনটোৱে তোমাক সহায় কৰিব। ধন্যবাদ আইতা, আপুনি মোক বহুত সহায় কৰিছে। হ'ব মাইনা, যোৱা। এতিয়া তুমি ঘৰলৈ যোৱা আৰু তুমি নিজৰ কাম কৰা। এনেকৈ কৈ শিৱানীয়ে নিজৰ ঘৰলৈ গুচি যায়। ঘৰলৈ গৈ ৰাতিৰ সময়ত তাই মেচিনটোৰ আগত এখন কাপোৰ ৰাখি থৈ তাই শুবলৈ যায় আৰু ৰাতিপুৱা শুই উঠি তাই দেখে যে কাপোৰৰ পৰা এটা ধুনীয়া ড্ৰেছ চিলাই থোৱা হৈছে আৰু এতিয়া শিৱানীয়ে এনেকৈ বহুত ড্ৰেছ চিলাবলৈ ধৰে আৰু তাই চিলোৱা ড্ৰেছবোৰ সকলোৱে বহুত পচন্দ কৰিছিলে। এতিয়া শিৱানীৰ ড্ৰেছবোৰ দেখি এদিন এখন স্কুলৰ প্ৰিন্সিপালে তাইক মাতি পঠিয়ায় আৰু শিৱানীক কয়, শিৱানী, মই শুনিছোঁ তুমি বহুত ধুনীয়া ড্ৰেছবোৰ চিলোৱা। হয় বাইদেউ, যোনে যেনেকুৱাকৈ বিচাৰে মই তেনেকুৱাকৈ চিলাই দিম। শিৱানী, এই বছৰ আমাৰ স্কুলত ড্ৰেছৰ অৰ্ডাৰ মই তোমাৰ তাত দিব বিচাৰোঁ। তুমি পাৰিবানে চিলাব? বাইদেউ, মই পাৰিম। আপুনি মাত্ৰ মোক ড্ৰেছৰ কাপোৰবোৰ দি দিব। ঠিক আছে, কাপোৰবোৰ তুমি কালি পাই যাবা আৰু কাম হোৱাৰ পাছত পইচাটো দি দিম। হ'ব বাইদেউ। এনেকৈ কৈ শিৱানীয়ে তাৰ পৰা ঘৰলৈ গুচি আহে আৰু পিছদিনাখন শিৱানীক স্কুলৰ পৰা বহুত কাপোৰ চিলাবলৈ দি পঠিয়ায়। শিৱানীয়ে কাপোৰবোৰ কাটিবলৈ ধৰে। অলপ সময় পাছত শিৱানীয়ে বহুত বেছিকৈ কাপোৰ কাটি মেচিনৰ আগত থৈ ৰাতি শুবলৈ গুচি যায় আৰু ৰাতিপুৱা যেতিয়া তাই শুই উঠে তাই দেখিলে যে সকলোবোৰ কাপোৰ চিলাই থোৱা আছে আৰু তাই এনেকৈ সকলোবোৰ কাপোৰ 5 দিনৰ ভিতৰত চিলোৱা হৈ যায় আৰু তাই কাপোৰবোৰ স্কুলত দিবলৈ যায়। প্ৰিন্সিপাল মেডামে তাইক নিজৰ কেবিনত মাতি কয়, শিৱানী, তুমি ইমানবোৰ কাপোৰ ইমান কম সময়ৰ ভিতৰত চিলাই দিছা। এয়া লোৱা তোমাৰ পইচা। ধন্যবাদ বাইদেউ। শিৱানীয়ে পইচা লৈ ঘৰলৈ গুচি আহে আৰু ঘৰত আহি তাই দেউতাকক পইচা দি কয়, দেউতা, এয়া লওক পইচা। মই স্কুলৰ কাপোৰ চিলাই পাইছোঁ। এই পইচাৰে আপুনি আমাৰ মাটিখিনি মোকলাই লওক। শিৱানী, মই তোমাৰ এয়া পইচা ল'ব নোৱাৰিম।
মই কষ্ট কৰি মাটিৰ পইচা দি দিম তুমি ইমান চিন্তা নকৰিবা নহয় দেউতা, আপুনি পইচাখিনি লওক আৰু মাটি মোকলাই আহক। নহয় শিৱানী নহয় দেউতা, আপুনি এই পইচাখিনি ল'বই লাগিব। এনেকৈ কৈ শিৱানীয়ে তেওঁৰ হাতত পইচাখিনি দি তাৰ পৰা গুচি যায়। এতিয়া শিৱানীয়ে দেউতাকে লোৱা সকলো পইচা ধাৰ মাৰি দিয়ে আৰু নিজৰ ঘৰটো ধুনীয়াকৈ সজাই পৰাই লয়। তাইৰ ঘৰটোত প্ৰয়োজনীয় বস্তু সকলোবোৰে আছিল আৰু এইবোৰ দেখি ওচৰৰ মানুহবোৰে আচৰিত হৈ গৈছিল। এদিনাখন অৰ্জুন ঘৰলৈ আহে আৰু সি তাৰ ঘৰটো চাই আচৰিতচকিত হৈ ৰৈছিল। এতিয়া সিহঁতৰ ঘৰটো দেখিবলৈ ৰাজমহলৰ দৰে আছিল আৰু তেতিয়া অৰ্জুনে নিজৰ দেউতাকক কয়, দেউতা এইটো আমাৰে ঘৰ নে অৰ্জুন এইটো আমাৰে ঘৰ এই ঘৰটো শিৱানীয়ে নিজৰ কষ্টৰে ইমান ডাঙৰ কৰিছে কি ক'লা শিৱানীয়ে? বা অৰ্জুন তুমিতো আমাৰ কষ্টৰ সময়ত আমালৈ ঘূৰিয়ে নাচালা এতিয়া আহিছা তোমাৰ এতিয়াহে মনত পৰিছে তোমাৰ ঘৰলৈ এইবোৰ শুনি অৰ্জুনে নিজৰ ভুলত অনুতপ্ত হয় আৰু সি কৰা ভুলৰ বাবে দেউতাকৰ ওচৰত ক্ষমা বিচাৰে। দেউতা মোক ক্ষমা কৰি দিয়ক মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। অৰ্জুন উঠা যি হ'ল হ'ল আৰু আগলৈ এনেকুৱা কেতিয়াও নকৰিবা এনেকৈ কৈ অৰ্জুনে দেউতাকক আকোলা মাৰি ধৰে আৰু অৰ্জুনে মাকৰ ওচৰতো ক্ষমা বিচাৰে। এইদৰে চমৎকাৰী চিলাই মেচিনে শিৱানী আৰু তাইৰ দেউতাকৰ বহুত সহায় কৰিলে। এই কাহিনীটোৱে আমাক এইটোৱে শিকায় যে সদায় কষ্ট কৰিব লাগে। কষ্টৰ ফল সদায় মিঠা হয়। যদি কাম কৰাৰ হেঁপাহ থাকে তেতিয়া ৰাস্তা নিজে নিজে দেখিবলৈ পোৱা যায়। ধন্যবাদ।